Hi friends, welcome to my Ohomia Buari Minus channel. আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো মই ঘৰত কেনেদৰে ফেস পেক ব্যৱহাৰ কৰি নিজে লওঁ আৰু আপোনালোকৰ লগত আজি মই শেয়াৰ কৰিব বিচাৰিছো আপোনালোকে মোৰ ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব আৰু ভিডিওটো চাই যদি ভাল পাইছে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আৰু যদি মোৰ চেনেলটো নতুন হয় তেতিয়া হলে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু কমেন্ট কৰি জনাব আপোনালোকে কেনেকুৱা পাইছে ভিডিওটো চাই আৰু ইয়াতে কোনো সাইড ইফেক্ট নাই মই নিটো সপ্তাহত 3 দিনকৈ ব্যৱহাৰ কৰো আৰু মই নিজে সুফল পাইছো সেই কাৰণে ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো আহক আমি ভিডিওটো লৈ আগবাঢ়ো ইয়াৰ কাৰণে মই প্ৰথমে বাটি এটা লৈছো বাটিটোত মই গাখীৰৰ চামনিখিনি ললো গাখীৰখিনি উতলাৰ পিছত যিখিনি চামনি বান্ধে সেই চামনিখিনি মই উলিয়াই ললো আৰু চামুচখনেৰে এনেকৈ মোহাৰি দিছো ইয়াৰ পিছত মই অকণমান মৌ লৈছো মৌখিনি আকৌ মই গাখীৰৰ চামনিখনিৰ লগত মিহলি হ'বৰ কাৰণে মোহাৰি দিছো আকৌ মই ইফালে লৈছো অকণমান হালধি গুৰি ঘৰৰ কেঁচা হালধি থাকিলে বহুতেই ভাল হালধিৰ ৰস কিন্তু মোৰ ঘৰৰ কেঁচা হালধি নাই গতিকে মই হালধি গুৰি ব্যৱহাৰ কৰিছো আৰু এতিয়া মই তিনিটা বস্তু সমানে মিশ্ৰণ হ'বৰ কাৰণে এনেকৈ চামুচখনেৰে মিহলাই দিছো চামুচেৰে মিশ্ৰণ কৰাৰ পিছতো মই হাতেৰে মিশ্ৰণ কৰিছো কাৰণ হাতেৰে মিশ্ৰণ কৰিলে ধুনীয়াকৈ মিশ্ৰণ হয় সেই কাৰণে মই হাতেৰে মিশ্ৰণ কৰি লৈছো আৰু এতিয়া মই মুখখনত লগাম এনেকৈ মই সপ্তাহত 3 দিনকৈ ব্যৱহাৰ কৰো আৰু মই কোনো কসমেটিক ফেস পেক ব্যৱহাৰ নকৰো মই ঘৰতে ফেস পেক ব্যৱহাৰ কৰি লওঁ আৰু মই নিজে ব্যৱহাৰ কৰি লৈ সুফল পোৱাৰ পিছত আপোনালোকৰ লগত মই শেয়াৰ কৰিলো আপোনালোকে এনেকৈ ব্যৱহাৰ কৰিব পাৰিব আৰু ব্যৱহাৰ কৰাৰ পিছত আপোনালোকে কেনেকুৱা সুফল পায় মোক কমেন্ট কৰি জনাব আপোনালোকে এনেকৈ 3 দিনকৈ ব্যৱহাৰ কৰিব আৰু তাৰ পিছত দেখিব আপোনালোকৰ মুখখন ধুনীয়াকৈ উজ্জ্বল হৈ উঠিছে আৰু ইয়াৰ পিছত 20-25 মিনিটমান ৰাখিব 20-25 মিনিটৰ পিছত আপোনালোকে খালি পানীৰে মুখখন ধোৱাৰ পিছত মই মুখখন খালি পানীৰে ধুই দিলো আৰু ইয়াতে কোনো ফেস ওয়াশ আৰু ব্যৱহাৰ কৰা নাই আৰু মুখখন অলপমান নিজকে পৰিষ্কাৰ যেন লাগিছে পৰিষ্কাৰ যেন এনেকুৱা লাগিব আৰু আপোনালোকে সপ্তাহত 3 দিনকৈ ব্যৱহাৰ কৰিব সুফল পাইছো সেই কাৰণে আপোনালোকৰ লগত শেয়াৰ কৰিলো আপোনালোকে এনেকৈ ব্যৱহাৰ কৰি কেনেকুৱা পাই মোক কমেন্ট কৰি জনাব আজিলৈ এৰিছো অন্য এটি ভিডিঅ লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম বাই